আৰু অতি সোনকালে বাইক লোৱা প্লেন আছে। তো আপোনালোকে সাজেষ্ট কৰিব মানে কি বাইক ল'লে ভাল হয়। তো স্পৰ্ট লুকৰ বাইক সাজেষ্ট কৰিব, কাৰণ এডভেঞ্চাৰ মই ভাল পাওঁ, এডভেঞ্চাৰ বাইক। কিন্তু তো গাইজ আৰু ভাবি আছোঁ মই যে মটো ব্লগ ষ্টাৰ্ট কৰোঁ বুলি। তো হে গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু দ্য নিউ ব্লগ। আৰু এতিয়া মই যাই আছোঁ গান্ধী মণ্ডপ। তো গান্ধী মণ্ডপ যাই কিনে আপোনালোকক গান্ধী মণ্ডপৰ পৰা গুৱাহাটীৰ ভিউটো কেনেকুৱা লাগে তো দেখাই আছোঁ, আৰু গান্ধী মণ্ডপ প্লেচটো কেনেকুৱা সেয়াও দেখাই আছোঁ। আৰু এইটো ব্লগৰ জৰিয়তে আপোনালোকক দেখাব ট্ৰাই কৰিম মই, মানে দুৰ্গা পূজাৰ ক'ত কেনেকুৱা আয়োজন চলি আছে, ক'ত কি পেণ্ডেল বনাইছে, তো সেইটো পাৰিলে দেখাম আজি আপোনালোকক এইটো ব্লগৰ জৰিয়তে। তো এতিয়া ফাৰ্ষ্ট যাওঁ গান্ধী মণ্ডপ, তাৰপিছত দেখাই আছোঁ লাহে লাহে চবখিনি। আৰু অতি সোনকালে বাইক লোৱা প্লেন আছে। তো আপোনালোকে ছাজেষ্ট কৰিব মানে কি বাইক ল'লে ভাল হয়। তো ছাজেষ্ট কৰিব, মই এটা পল দিম ইউটিউবত। তো আপোনালোকে ছাজেষ্ট কৰিব কোনখন বাইক ল'লে ভাল হয়। তো এতিয়া যাওঁ গান্ধী মণ্ডপ আৰু আপোনালোকক দেখাওঁ। অ'কে, তো গাইজ মই গান্ধী মণ্ডপৰ ৰাস্তাইদি সোমাই আহিলোঁ বৰ্তমান, আৰু যাই আছোঁ গান্ধী মণ্ডপ। আৰু মই যে আপোনালোকক ক'লোঁ বাইক ল'ম বুলি, তো মোক যদি আপোনালোকে ছাজেষ্ট কৰে বাইকৰ, তো মোক অলপ স্পৰ্ট লুকৰ বাইক ছাজেষ্ট কৰিব, কাৰণ এডভেঞ্চাৰ মই ভাল পাওঁ, এডভেঞ্চাৰ বাইক। কিন্তু ধৰক অলপ স্পৰ্টছ লুকৰ বাইক মোৰ বেছি ভাল লাগে। তো স্পৰ্টছ লুকৰ বাইক ছাজেষ্ট কৰিব পাৰিলে, আৰু কি ল'ম সেইখনো ছাজেষ্ট কৰিব, মানে কি বাইক ল'লে ভাল হয় স্পৰ্টছ লুকৰ। বাকী হওক নহওক, মানে গান্ধী মণ্ডপৰ ৰাস্তাত গাড়ী চলাই এটা কিবা বেলেগে শান্তি লাগে মানে। তো সঁচাকৈ বহুত ভাল লাগে বাইক চলাই। তো এতিয়া যাই আছোঁ ওপৰলৈকে পূৰা। তো এনেকৈ বহুত দিন পিছত বাইক মানে ৰাতিপুৱা ওলাই আহিছোঁ ক'ৰবাত যাব কাৰণে। তো বৰ্তমান যাই আছোঁ আৰু দেখাই আছোঁ আপোনালোকক গৈ কিনে তাত। তো গাইজ আৰু ভাবি আছোঁ মই যে মটো ব্লগ ষ্টাৰ্ট কৰোঁ বুলি। তো আপোনালোকে জনাব মটো ব্লগ ষ্টাৰ্ট কৰোঁ নে নকৰোঁ। তো আপোনালোকে যদি কয় মটো ব্লগ ষ্টাৰ্ট কৰিব, তো ষ্টাৰ্ট কৰি দিম মটো ব্লগ। তো জনাব, অতি সোনকালে মটো ব্লগ ষ্টাৰ্ট কৰিম। আপোনালোকে যদি ছাজেষ্ট কৰে মটো ব্লগ কৰিব। তো আৰু বেছি দূৰ নাই পামে। অলপমান লাজ লাগে মানে মানুহে কিবা চাই থাকে ডাইৰেক্ট মোবাইলেদি ভিডিঅ' কৰিলে। তো যেতিয়া হেলমেটত লগাম তো তেতিয়া ইমান নাহে, আৰু ডাইৰেক্ট এনেকৈ হাতত লৈ লৈ অলপ গ'লে অলপমান প্ৰব্লেমো হয়। তো আপোনালোকে জনাব এতিয়া মই মটো ব্লগ ষ্টাৰ্ট কৰোঁ নে নকৰোঁ। তো আপোনালোকে যদি সঁচাকৈ কয়, মানে কমেণ্টত লিখে যে মটো ব্লগ ষ্টাৰ্ট কৰা বুলি, তো কৰিম। আৰু যদি নকয় তেনেহ'লে নকৰোঁ। তো জনাব আপোনালোকে অতি সোনকালে মানে এইটো ভিডিঅ'তে জনাব কৰোঁ নে নকৰোঁ। তো ষ্টাৰ্ট কৰিম। আৰু বাইকৰ ছাজেষ্টটো কৰিব, কি বাইক ল'ম, মানে কি বাইক ল'লে ভাল লাগিব। ओ मेरे रांझे बता दे मेरी गड़बड़ी, कर ले मुखबरी ना कर जोरा जोरी, ऐसी प्रीत मेरी है निगोड़ी चुलबुली, करे जो झक जोरी। আৰু মই আহি পালোঁ বৰ্তমান গান্ধী মণ্ডপ। কিন্তু সদায়ৰ দৰে মানে কি গান্ধী মণ্ডপ বন্ধ হৈ থাকে, ৰাতিপুৱাই বন্ধ থাকে চাগে, এতিয়া খুলিছে। কাৰণ আগতে আহোঁতে মানে টিং চিং মাৰা আছিল ইয়াত। তো এতিয়া খুলিছে থাকে, গম নাপাওঁ, কিন্তু ৰাতিপুৱাই বন্ধ থাকে কিজান। আৰু এইখন চাওক, ফ্লেগখন পূৰা একদম ফক হৈ আছে, দেখাই নাপায় ভালকৈ। আৰু এতিয়া আপোনালোকক ভিউ দেখাম, মই অকণমান আগৰ পৰা দেখাম, মানে ইয়াৰ পৰা দেখালোঁ হয়, ভিতৰত যদি যাব দিলা হয় ধুনীয়া ভিউ পায়, মানে ভিউ দেখা পায়। তো এতিয়া ভিতৰততো যাব নোৱাৰি, তো আপোনালোকক অলপ আগত যাই কিনে দেখাই আছোঁ। লোকেশ্যন বিচাৰি আছোঁ, কিন্তু চাওক চাৰিওফালে মানে গছে গছ। তো সেইটো কাৰণে বিচাৰি পোৱা নাই আপোনালোকক ক'ৰ পৰা ভিউ দেখাওঁ। তো আগত আছিল, মানে এতিয়া বাৰিষা কাল ন, সেইকাৰণে মানে বহুত গছ চছ হৈছে। তো এতিয়া মানে এনেকুৱা এটা লোকেশ্যন নাই। চাওঁ তথাপিতো আগত আপোনালোকক যদি পাৰোঁ দেখাইছোঁ। মানে ইয়াৰ পৰা আৰু কি ভিউ দেখা পাম, একোৱে ভিউ দেখা নাপাওঁ বা আপোনালোককো দেখাব নোৱাৰোঁ, কাৰণ গছে গছ আছে, একোৱে নাহিব কেমেৰাত। আকৌ মোবাইলৰ কেমেৰা ক'ত আহিব। তো চাওঁ যদি অকণমান মানে খালী ঠাই পাওঁ তো দেখাম তাতে, যদি গছ চছ নাই আৰু বেছি। তো সেইখিনি জেগাৰ পৰা আপোনালোকক দেখাব ট্ৰাই কৰিম মানে। কিন্তু চাৰিওফালে গছে গছ। আৰু গাড়ীখন লাহে লাহে চলাই আছোঁ, কাৰণ মানে মানুহবোৰে মৰ্ণিং ৱাক কৰি আছে। তো যদি বেছি স্পীড চলাওঁ গালি চালি খাব লাগিব, মাৰো খাব পাৰোঁ ঠিক নাই। তো সেইটো কাৰণে লাহে লাহে চলাই আছোঁ গাড়ীখন, যাতে কাৰো একো প্ৰব্লেম নহওক, মোৰো একো প্ৰব্লেম নহওক, সিহঁতৰো যাতে একো প্ৰব্লেম নহয়। কাৰণ সিহঁতেও ডিষ্টাৰ্ব পাব, মই যদি গাড়ীখন বেছি জোৰকৈ চলাই হৰ্ণ চৰ্ণ বজাই থাকোঁ, তো সিহঁতেও ডিষ্টাৰ্ব পায়। তো সেইটো কাৰণে গাড়ী চাড়ী বেছি জোৰকৈ চলোৱা নাই। তো মানে কি চাৰিওফালে গছে গছ, তো সেইটো কাৰণে অলপ প্ৰব্লেম হৈ আছে ভিউ দেখাব। কিন্তু ইয়াৰ পৰা চাই লওক, এনেই অলপ দেখাই দিছোঁ। তো এইখনে আমাৰ ধুনীয়া গুৱাহাটী, ইয়াৰ পৰা অলপমান দেখা পায় আৰু ভালকৈ। বাকী একোৱে চাওক, গছে গছ, মানে চাৰিওফালে গছে গছ, ভালকৈ ভিউ ল'লোঁ হয়। তো এটা দেখাইছোঁ চিনেমেটিক্সত আপোনালোকক। তো এতিয়া ধুনীয়াকৈ এটা আপোনালোকক চিনেমেটিক দেখাইছোঁ, চাওক 3, 2, 1। আৰু আজি আপোনালোকক ইমান ভালকৈ দেখুওৱা নহ'ল। তো গান্ধী মণ্ডপ যেতিয়া খুলিব তেতিয়া দেখাব ট্ৰাই কৰিম এবাৰ। ট্ৰাই কৰিম মানে আজি নাহোঁ আৰু, তো বেলেগ এদিন দেখাব ভালকৈ ট্ৰাই কৰিম পূৰা। তো
এতিয়া মোৰ অকণমান কাম আছে, তো কামখিনি কৰি কিনে আপোনালোকক দুৰ্গা পূজাৰ পেণ্ডেলো পাৰিলে দেখাম, ট্ৰাই কৰিম এইটো ব্লগৰ জৰিয়তে। চাই থাকক কণ্টিনিউ ভিডিঅ'টো। এতিয়া যাই আছোঁ ঘৰত, অকণমান কাম আছে, তাৰপিছত আপোনালোকক দেখাম। ষ্টে টিউন। আৰু আপোনালোকক যদি লাগে ছেকেণ্ড হেণ্ড বাইকৰ ওপৰত ভিডিঅ'টো সেইটোও জনাব। তো ছেকেণ্ড হেণ্ড বাইকৰ ওপৰতো ভিডিঅ' বনাব ট্ৰাই কৰিম মানে দিব ট্ৰাই কৰিম ভিডিঅ'। তো জনাব ছেকেণ্ড হেণ্ড বাইকৰ ওপৰত ভিডিঅ' লাগেনে নাই। অ'কে, তো আপোনালোকক পূজাৰ মানে কেনেকুৱা আয়োজন চলি আছে তো সেই দেখাব খুজিছিলোঁ। তো এতিয়া আহিছোঁ মই গীতানগৰত। তো চাওক গীতানগৰত কিবা বনাই আছে, কিন্তু অলপ ঢাকি থৈ দিছে, সেইকাৰণে বেছি ভিডিঅ' চিডিঅ' নকৰোঁ, মানে গালি চালিও দিব পাৰে। কাৰণ যিহেতু ঢাকি থৈ দিছে মানে ৰিভিল কৰা নাই, তো নেদেখাওঁ আৰু ভালকৈ। তো এনেকুৱা কিবা ধুনীয়া এটা বনাই আছে কিবা এখন, ভালকৈ চাই লওক। পৃথিৱী এখন মানে হাতেদি ধৰি আছে, আৰু কিবা গছ চছ এনেকুৱাকৈ বনাইছে। ইয়াতো কিবা হ'ব এনেকুৱা এটা ছিষ্টেম, কিবা মানে চুইমিং পুল টাইপ হ'ব আৰু। তো এনেকুৱাই আৰু গীতানগৰৰ পূজা। আৰু ইমান মানে স্পেচিয়েল নহয় এইবাৰ, তো তথাপিতো দেখালোঁ আৰু আপোনালোকক। বেয়া বনোৱা নাই, ভালেই বনাইছে। তো এইখিনিয়ে আৰু। অ'কে, তো আজি আপোনালোকক ভালকৈ দেখুওৱা নহ'ল মানে গীতানগৰৰ পূজাখন, মানে পূজাৰ কি পেণ্ডেল বনাইছে, কাৰণ কমিটিয়ে ঢাকি থৈ দিছে। তো মোৰ ভিডিঅ'ত ৰিভিল কৰিলে মোৰ অলপ বেয়া কথা হয়, যাতে সিহঁতে ৰিভিল কৰা নাই, তো মানুহৰ এক্সাইটমেণ্টটো নাথাকিব যদি আগে দেখা পায়। তো সেইটো কাৰণে হয়তো ঢাকি থৈ দিছে, আৰু সেইকাৰণে মই ভিডিঅ' কৰা নাই সেইটো কথা ভাবিয়ে। তো এইখিনিয়ে আৰু। তো কিন্তু এইবাৰ পূজা আপোনালোকক ভালকৈ দেখাম, 3-4খন পূজা দেখাম, আৰু গীতানগৰৰ ভালকৈ মানে পূজাৰ দিনাৰ পৰা ভালকৈ দেখাম আপোনালোকক। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভাল লাগিল লাইক কৰক, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক, মোৰ চেনেলত যদি নতুন ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিয়ক। লগ পাম এটি নতুন ভিডিঅ'ৰ লগত, নতুন টিল দেন টেক কেয়াৰ, বাই বাই, জয় আই অসম।